নমস্কাৰ হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ এতিয়া মই আছোঁ জুৰিয়াত দাদাৰ বিয়া কালি আছিল জোৰোণত যাব নোৱাৰিলোঁ কাৰণ মোৰ এক্সাম থকাৰ কাৰণে মই যাব নোৱাৰিলোঁ আজি বিয়া সেইকাৰণে ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কি দেখাব পাৰোঁ নাজানো সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে এতিয়া নাম আৰম্ভ হ'লেই শুনিয়ে আছে তেন্তে মোৰ ভিডিঅ'টো শেষলৈকে চাব আকৌ লগ পাই আছোঁ কৰি আহি গ'লো এতিয়া যাম হেৰি এতিয়া কি কৰিব বোলো পানী তুলি পানী তুলিবলৈ গৈ আছোঁ আমি আপোনালোকক দেখাই আছোঁ পানী তুলিবলৈ মানুহ আহি গৈছে দেখুৱাম তাত কি কৰে মুখ দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নচোৱা নামাতা নচোৱা মৰম তুলি পেলাই আহি গ'লোঁ আহি আছে এতিয়া পামগৈ তাৰপিছত কি হয় আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব ফাৰ্ষ্টতে মেকআপ কৰি আছে এতিয়া ৰেডি হ'বলৈ এয়া বায়ে কৰি আছে আমাৰ এয়া ঘঁহিছে প্ৰাইমাৰ আপোনালোকক একেবাৰে ফাইনেল লুকটো দেখুৱাব আৰু চাওক গাইজ ফাৰ্ষ্টতে ৰেডি হ'ল এতিয়া Haturut turut, haturut
আমি যাবলৈ ওলাইছোঁ কাৰণ কাইলৈ এক্সাম আছে। এক্সাম থকাৰ কাৰণে দৰাৰ লগতো যাব নোৱাৰিলোঁ। মনটো বহুত দুখ লাগি আছে। তো হাই গাইজ, এতিয়া আহি ঘৰ পালোহি। আহি পেলাই বিয়াৰ লগত যাম বুলি ভাবিছিলোঁ, কিন্তু এক্সাম থকাৰ কাৰণে যোৱা নহ'ল, গুচি আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। Hey, কি চাৱনি কি বিজুলি তাইৰ সেই হাঁহিটি কৰিছে আমনি